নমস্কাৰ মই ডক্টৰ অনুৰাগ প্ৰতিম আজিৰ দিনত আমি দেখো যে প্ৰায় মানুহ হতাশাত ভুগিছে মানুহ সফল হ'ব পৰা নাই গতিকে ইয়াৰ সলিউশন হিচাপে সমাধান হিচাপে ভাগৱত গীতাত কি কৈছে আমি অলপ আলোচনা কৰিম যেতিয়া অৰ্জুনে কৃষ্ণক সুধিলে যে প্ৰভু মই কেনেকৈ জীয়াই থাকিলে জীৱনত সফল হ'ব পাৰিম জীৱনত সুখী হ'ব পাৰিম তেতিয়া কৃষ্ণই নিজৰ শ্লোকত কৈছে বিষ্যা বিনিবন্তে নিৰাহাৰস্য দেহিনাম ৰাজবৰ্জম ৰসোপস্য পৰমদৃষ্টা নিবৰ্তিতে ইয়াৰ অৰ্থ হৈছে যে ডেভেলপ এ হায়াৰ টেষ্ট টু ডিসকার্ড দ্য লোৱাৰ ওৱান সুখ চাৰিটা স্তৰত ভাগ কৰিব পাৰি একেবাৰে নিম্ন স্তৰ হৈছে শাৰীৰিক সুখ তাৰপিছত হৈছে মানসিক সুখ তাৰপৰা হৈছে বৌদ্ধিক সুখ তাৰপিছত হৈছে আধ্যাত্মিক সুখ বডিলি মেণ্টেল ইণ্টেলেকচুৱেল এণ্ড স্পিৰিচুৱেল গতিকে যেটো শৰীৰৰ লেভেলৰ সুখ হয় হেতু আমি কেতিয়াও নাপাওঁ যদি হেতু ধৰক ড্ৰিংকস কৰিয়ে পোৱা যায় বা ফিজিক্যাল কৰিয়ে পোৱা যায় হি স্থায়ী নহয় ধৰি লওক বজাৰত আপোনাৰ মোবাইলটো হেৰাই যায় এবাৰ আপুনি পোৱাৰ পাছতো তাক নিবিচাৰে কিন্তু শৰীৰৰ স্তৰৰ সুখটো তেনেকুৱা নহয় যিকোনো ভৌতিক সুখ আমি যদি আজি মদ খাই পাওঁ বা ফিজিক্যাল কৰি পাওঁ হেতু অনুভূতি আজি অলপ আছে কাইলেহি নাইকিয়া হৈ যাব গতিকে আমি যদি জীৱনত সফল হ'ব বিচাৰো তেতিয়া হলে আমি সুখৰ স্তৰটো উন্নত কৰিব লাগিব ইয়াৰ অৰ্থ হৈছে যে ডেভেলপ এ হায়াৰ টেষ্ট to discard the lower one develop a higher taste to discard the lower one বৌদ্ধিক স্তৰত যেতিয়া মানুহে আহে তেতিয়া তেওঁ ফোকাস কৰিব পাৰে নিজৰ গোলৰ ওপৰত নিজৰ লক্ষ্যৰ ওপৰত যদি এজন ছাত্ৰই ভৌতিক সুখৰ পাছত দৌৰি থাকে তেওঁ কেতিয়াও সফল হ'ব নোৱাৰে তেওঁ যদি ভাবে যে মই জীৱনত উন্নতি কৰিব লাগে তেওঁ বৌদ্ধিক স্তৰলৈ যাব লাগিব পৃথিৱীত যিমান মহান সৃষ্টি আছে লাগিলে কোনো কাব্যই হওক বা কোনোবা এন্ট্ৰেন্স ক্ৰেক কৰিব লাগে বা ষ্টাৰ্টআপে হওক বা কোনো বিজনেছে হওক সকলো সফল হৈছে বৌদ্ধিক স্তৰত চিন্তা কৰাৰ বাবে গতিকে আমি যেতিয়া বৌদ্ধিক স্তৰলৈ নিজক মনোনীত কৰোঁ তাত ফোকাস কৰোঁ আমাৰ শৰীৰৰ যিবোৰ প্ৰয়োজন হ'ব শাৰীৰিক প্ৰয়োজন হ'ব হেবোৰ কমি আহিব গতিকে আমি চিৰন্তন সুখী হ'বলৈ হলে আৰু সফল হ'বলৈ হলে বৌদ্ধিক স্তৰত কনসেন্ট্ৰেট কৰিব লাগিব বৌদ্ধিক স্তৰত জীয়াই থাকিব লাগিব যদি আপুনি এই ভিডিঅটো চাই লাভৱান হৈছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো শ্বেয়াৰ কৰিব ধন্যবাদ